নমস্কাৰ অসম, কেনে আছে আপোনালোক সকলো? আজি এক বিশেষ ঠাইলৈ যাবলৈ ওলাইছোঁ। আপোনালোককো দেখুৱাম। লকডাউনে মন চনবোৰ বেয়া, জীৱনটো গোবৰ কৰি দিছে। গতিকে আজি অকণমান মন চনবোৰ ভাল লগাবৰ কাৰণে আজি বিশেষভাৱে এটা প্ৰগ্ৰেম বনালোঁ। এক ঠাইলৈ যাবলৈ প্ৰগ্ৰেম বনাইছোঁ, ওলাইছোঁ। আপোনালোকো থাকিব, চাই থাকিব, খুব ভাল পাব চাই। বোকাজান হৈ ডিলাই অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। ডিলাইদি এটা ৰাস্তা আছে, সেইটো নাযাওঁ। সেইটো যথেষ্ট বেয়া ৰাস্তা আৰু ওখৰা মোখৰা বাট, খুব ওখ আপ আছে। গতিকে আমি মাঞ্জা হৈ যামগৈ। আৰু পথৰ দুয়োকাষে দেখিছে আপোনালোকে খুব সুন্দৰ দৃশ্য। ইয়াৰ পৰা দূৰৰ পাহাৰখন খুব ধুনীয়া দেখি আকৰ্ষণ অনুভৱ কৰিছোঁ ইয়াৰ পৰাই। কেতিয়াও পাওঁ লাগিছে। গতিকে ব'লক লগে থাকিব, আপোনালোককো দৃশ্যবোৰ দেখুৱাম। বাটৰ দুয়োকাষে ৰবৰৰ বাগান, সুন্দৰ পৰিৱেশ। ইতিমধ্যে আহি পালোহি। গেট আছে, ইয়াত গেটত আপুনি এণ্ট্ৰি ফিজ দিব লাগিব, টিকট ল'ব লাগিব। প্ৰতিজনৰ টিকেটৰ দাম 20 টকা আৰু আপোনাৰ বাইকৰ 20 টকা, তিনিচকীয়াৰ 30 টকা, চাৰিচকীয়াৰ 40 টকা। এনেকৈ আপুনি টিকট ল'ব লাগিব। টিকট ল'লেহে আপোনাক ভিতৰলৈ যাবলৈ অনুমতি দিব। গতিকে টিকেটটো লৈ ল'লোঁ। অৱশেষত বহুত আকাংক্ষিত ঠাইটুকুৰা পালোহি। আহিয়ে প্ৰথম ভাল লাগি গ'ল। এই তলৰ দৃশ্যখিনিয়ে খুব আকৰ্ষণীয়, প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ। আপোনালোকক অকণমান দৃশ্য দেখুৱাই লৈছোঁ। মেইন ঠাই এতিয়াও পোৱাগৈ নাই, আচল ঠাইলৈ এতিয়াও যাব লাগিব, ওপৰলৈ বগাই যাব লাগিব। অকণমান এই দৃশ্য দেখুৱাই দিছোঁ। ব'লক এতিয়া ওপৰলৈ যাওঁ। পাহাৰ পিছু বগাবলৈ গৈছোঁ, উঠিবলৈ কষ্ট হ'ব, বগাহে আমাৰ নৰ্থ ইষ্টৰ সৌন্দৰ্যৰ অভাৱ নাই। গোটেই সৌন্দৰ্যখিনি নৰ্থ ইষ্টতে আছে। আমি অসমৰ বাহিৰলৈ যাওঁ, বিভিন্ন জেগাত আমি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁ, বা ভাৰতৰ বাহিৰৰ দেশত আমি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁ পইচা খৰচ কৰি। কিন্তু সুবিধা পইচা খুব কম খৰচ হ'লে আমাৰ অসমতে, আমাৰ ঘৰৰ কাষতে তেনেকুৱা বহুত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰা ঠাই আছে, যিবোৰলৈ আহিলে আমি কম পইচাতে অনায়াসতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ। আহিব, সকলো আহিব। মই পুনৰ কৈছোঁ, সকলো আহিব, ইয়ালৈ আহি সকলোৱে ভাল পাব। ইয়াৰ পৰিৱেশ একদম নিৰ্মল পৰিৱেশ। চাৰিওফালে আপুনি যদি চাই, ইয়াত পাহাৰ আৰু এই পাহাৰৰ মাজত এই জলপ্ৰপাতটো আছে অৱস্থিত। কাৰ্বি আংলং জিলাত এই জলপ্ৰপাতটো অৱস্থিত। মই পুনৰ কৈছোঁ, ডিলাই হৈ মাঞ্জা হৈ আপুনি আহিব লাগিব। লাংবুকু এই নাম, জলপ্ৰপাতৰ নাম লাংবুকু। সকলোকে সুধিলে আপোনালোকে ওলাবলৈ, ইয়ালৈ আহিবলৈ অসুবিধা নহয়। আপুনি বোকাজান হৈ আহিব পাৰে, বা চিলনী জান হৈ সিফালৰ পৰা অহাৰ পিছত চিলনী জান হৈ পোনে আপোনালোকে ডিমাপুৰ ৰাস্তাত গুচি আহিব। আৰু বোকাজানৰ পৰা আপোনালোকে মানুহক সুধিলে ইয়াৰ ঠিকনাটো পাব। খুব সোনকালে, খুব সহজে আপোনালোকে ওলাবহি পাৰিব। আমিও পাহাৰিও অহা নাই, আজি খুব সহজে আমি ইয়ালৈ আহিব পাৰিলোঁ। দেখিছে কিমান সুন্দৰ, ইমান ধুনীয়া শীতল বতাহ মাৰিছে নহয়। ইয়ালৈ আহি মন একদম প্ৰফুল্ল হৈ গৈছে। বহুত দিন ঘূৰা নাছিলোঁ, লকডাউনৰ কাৰণে কেনেকৈ ওলাব পৰা নাই, কৰোণা চিটুৱেশ্যনৰ কাৰণে। কিন্তু আজি আহি মন একদম প্ৰফুল্ল হৈ গৈছে। বেছি দেৰি নকৰোঁ, তাড়াতাড়ি ইয়াত গা ধুম। গা ধুম বুলি আহিছোঁ, পূৰা প্ৰস্তুতিত আহিছোঁ। আৰু সকলো গা ধুব লাগিব ইয়াত, সেইখন খোৱাটো উপভোগ কৰি যাম। কাপোৰ চাপোৰ সলাই লৈছিলোঁ গা ধুম বুলি। তাৰপিছত গম পালোঁ যে ওপৰত চবতকৈ ডাঙৰ ঝৰ্ণাটো আছে। গতিকে ইমান দূৰ আহি আপোনালোকক ঝৰ্ণা যদি দেখুৱাব নোৱাৰোঁ, নিজে যদি চাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ আজি এই যাত্ৰা আধৰুৱা হৈ ৰ'ব। গতিকে আপোনালোকক মই গা ধোৱাৰ আগতে ওপৰৰ ঝৰ্ণাটো দেখুৱাবলৈ চেষ্টা কৰিম। ওপৰলৈ যাব লাগিব, থিয় গৰা সদৃশ। এতিয়া আপোনাৰ ওপৰলৈ অকণমান কষ্ট হ'ব যাওঁতে, শিলবোৰ পিছল যথেষ্ট, অলপ বগাব লাগিব। লগৰ কেইজনে গা ধোৱাৰ প্ৰস্তুতি চলাইছিলে। গতিকে ওপৰলৈ যাম এতিয়া, আপোনালোককো দৃশ্যবোৰ দেখুৱাম। যিটো চবতকৈ ডাঙৰ ঝৰ্ণা, সৰু সৰু ঢেৰ ঝৰ্ণা আছে ইয়াত।
আচল ঝৰ্ণাটো ওপৰত আছে, ডাঙৰ ঝৰ্ণাটো, সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। অলপ কষ্ট কৰি যাব লাগিব। শিলবোৰ খুব পিছল আৰু থিয়, গতিকে কষ্ট কৰি হ'লেও যাম, আপোনালোককো দেখুৱাম, নিজেও চাম। লগে লগে থাকিব, স্কিপ নকৰিব, আৰু এইখিনিতে লাইক এটা আৰু কমেণ্ট এটা কৰি থ'ব, নহ'লে পিছত আপোনালোকে পাহৰি যাব। আৰু যিসকলে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি। এতিয়া ওপৰলৈ যাম। চাৰিওফালে শিলাখণ্ড, খুব পিছল শিল, আৰু এখন মানে শিলৰ ৱালৰ দৰে, আৰু ডাঙৰ ডাঙৰ এইবিলাক গুহা সদৃশ আছে। এতিয়া এই চিৰি আছে, চিৰিৰে ওপৰলৈ বগাই যাম। অকণমান আপোনালোকে দেখিছে ঝৰ্ণাটো, সেই তাৰ ওপৰলৈ যাবলৈকে কিন্তু বহুতখন বগাই যাব লাগিব। মাজতে বহুত আপোনাৰ গেপছ আছে, শিলবিলাক আপোনাৰ মানে লেঠাৰিয়ে নাই, গতিকে ওপৰলৈ যাব লাগিব, কষ্ট হ'ব, তথাপিও দেখুৱামগৈ, ওচৰলৈ যাম। সেয়া অকণমান পাইছোঁহি, আৰু অলপ ওপৰলৈ যাব লাগিব, চিৰি বগাই বগাই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম। ইমান ভাল লগা দৃশ্য আপোনালোকক নেদেখুৱাই থাকিব। মনটো আজি সন্তুষ্টিৰে ভৰি পৰিছে, মনটো প্ৰফুল্ল হৈ গৈছে। ইমান দূৰ আহি আজি দিনটো সাৰ্থক হ'ল, আৰু এইটো এটা খুব পাহৰিব নোৱাৰা অভিজ্ঞতা, আনন্দৰ দিন। সেয়া দেখিছে আপোনালোকে, সেইটো আপোনাৰ ঝৰ্ণা ওপৰৰ পৰা বৈ আহিছে দুয়োটা শিলাখণ্ডৰ মাজেৰে। আঁতৰৰ পৰা কিন্তু শিলৰ এটা পেটৰ মাজেৰে বৈ যোৱা নিচিনা লাগে, খুব দূৰণিৰ পৰা, কিন্তু দুটা শিলাখণ্ডৰ মাজেৰে এইটো বৈ আহিছে ঝৰ্ণাটো। আৰু অকণ ওপৰলৈ যাবলৈ চেষ্টা কৰিম। প্ৰাকৃতিক কি অনুপম সৌন্দৰ্য আমাৰ নৰ্থ ইষ্টতে আছে, আমাৰ ওচৰতে আছে। আপোনালোকে আহিব, চাই ভাল পাব। ইয়াত খুব আপোনাৰ হেৰি হৈছে শব্দ, ঝৰ্ণাৰ পানীৰ শব্দ, কাণ তাল মাৰি যোৱা শব্দ, আৰু এইটো গাঁতৰ সদৃশ, ওচৰলৈ বৰ বেছি যাব নোৱাৰি, পিছলি পৰিলে হাৰ্ম একো নাথাকিব, ময়ো সেইটো নাথাকিম, গতিকে ওচৰলৈ নাযাওঁ, আঁতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোবাইলেৰে আপোনালোকে ভালকৈ বা ফোনৰ ভিডিঅ'ৰে ইমান ভালকৈ দেখুৱাব পৰা নাই। চকুৰে দেখিলে অনুভৱ কৰিব এইটো এটা ডাঙৰ ঝৰ্ণা, যিটো আমাৰ নৰ্থ ইষ্টত হয়তো এইটোতকৈ নাই। গতিকে আপোনালোক আহিব, চাই ভাল পাব। যেনে তেনে শিলটোত মই ৰৈ আছোঁ, দেখিছেনে, ধৰি পেলাই, খুব থিয় শিল, পিছল। লগৰকেইজন সেয়া তাত পালেগৈ, মই ইয়াৰ পৰাই দেখুৱাইছোঁ আপোনালোকক। হাতত মোবাইল লৈ ওপৰলৈ যাবলৈ অকণমান অসুবিধা হয়। ৰাইজে ফটো ছেশ্যন আৰম্ভ কৰিছে, দুই এখন স্মৃতি আমিও ৰাখিব লাগিব। এতিয়া গা ধুম বুলি ভাবিছোঁ। লগৰকেইজনে আৰম্ভ কৰিলে, কাপোৰ চাপোৰ খুলি লৈছোঁ, বৰকৈ চকু নিদিব, লাজো লাগে দিয়কচোন, যিহেতু ৰাজহুৱা জেগা, এনেকৈ কাপোৰ খুলি গা ধুবলৈ পুৰুষলৈ অকণমান লাজ লাগে দিয়ক। আৰু লগৰ এজনে দেখিছে গা ধুবলৈ অকণমান ভয় কৰিছে, পাহাৰীয়া ঠাই, পানীত অসুখ হ'ব বুলি, পানী মাৰিও তেখেতক গা ধুৱাব নোৱাৰিলোঁ, বা যিয়ে কি নহওক তেখেতে গা নুধুলে, আমি বাকী তিনিজনে গা ধুলোঁ, খুব ফূৰ্তি কৰিলোঁ। আপোনালোকেও আহিব, খালি ওপৰৰ এই পানীৰ সোঁতটো খুব আপোনাৰ জোৰেৰে আহে, গতিকে বৰ কাষলৈ নাযাব, পাৰিলে আঁতৰতে থাকিব। শিলবোৰ বৰ পিছল, মই পৰিব খুজিছিলোঁ, কোনো কথামতে ৰক্ষা পৰিলোঁ, দুখ চোখ নাপালোঁ বাৰু। যি কি নহওক, বৰ ওপৰলৈ নাযাব, আৰু যিখিনি পানী পৰিছেহি সেইখিনিলৈ নাযাব, সেইটো খুব দ, গতিকে সাৱধান হ'ব আহিলে। আৰু বাকীটো আৰু ক'বই নালাগে, ইয়ালৈ আহিলে আপোনালোকে খুব আনন্দ মনেৰে উভতি যাব পাৰিব, কোনো দুখ ভাগৰ আপোনাৰ নালাগিব। ইমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই যে আমাৰ ওচৰতে আছে আমি জনা নাছিলোঁ, কিন্তু আজি আহি অনুভৱ কৰিলোঁ। খুব ভাল ঠাই, ভাল পৰিৱেশ, আমাৰ সঁচাকৈ প্ৰকৃতিক কি বুলি ক'ম, অশেষ ধন্যবাদ, এনেকুৱা এখন অনুপম প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ ঠাই আমাক গা পা ধুই আজৰি হৈ এইবাৰ খাবলৈ লৈছোঁ। ৰুটি, মাংস, ৰবি হাঁহৰ মাংস লৈ আছিলে, তাৰপাছত ৰুটিও লৈ আহিছিলোঁ, গতিকে খুব ধুনীয়াকৈ খাইছোঁ। বেলেগ কিন্তু অন্য একো চলা নাই দেই, অকল ৰুটি আৰু মাংস, বেলেগ আৰু কিবা খাইছোঁ বুলি নাভাবিব। আৰু সেইটো খোৱাও অনুচিত, বিশেষকৈ এনেকুৱা জেগাবিলাকত আমি নিজেও গ্ৰহণ নকৰোঁ। এটা খুব আনন্দত, সুখত খাইছোঁ,
আপোনালোকো আহিব, এনেকৈ লৈ আহিব খোৱাৰ ব্যৱস্থা। নিজে বনাই খাওঁ বুলি ক'লে খাব পাৰিব, তেনেকুৱা সুবিধা আছে, কিন্তু লৈ অনাটো বেছি ভাল। আপোনাৰ সময় অপচয় নহয়, ঠাইবিলাক চাব পাৰিব, উপভোগ কৰিব পাৰিব। কেনেকুৱা হৈছে, ভাল লাগিছে নে? মজা। লাংবুকৰ পৰা বিদায় লৈছোঁ। খুব ফূৰ্তি কৰিলোঁ, আনন্দ কৰিলোঁ। প্ৰকৃতিৰ নৈসৰ্গিকৰ মাজত বহু সময় কটালোঁ, আনন্দ উপভোগ কৰিলোঁ। খুব ভাল লাগিল। এনেকুৱা এটা পৰিৱেশ সঁচাকৈ পাবলৈ বৰ দুৰ্লভ। আমাৰ মাজতে এনেকুৱা পৰিৱেশ বহুতো লুকাই আছে, যিবিলাকক আমি নাজানো, বহুতেই নাজানে। গতিকে আজি আহিলোঁ, সকলোকে দেখুৱালোঁ, আপোনালোকেও জানিলে, দেখিলে আৰু আহিব। সকলোৱে ভাল পাব, মই নিশ্চিত। এনেকুৱা এটা পৰিৱেশৰ মাজত, খুব আনন্দময় পৰিৱেশ, খুব প্ৰকৃতিৰ মাজত লুকাই আছে খুব ধুনীয়া সম্ভাৰ। আৰু এইবিলাক বিশেষকৈ টুৰিষ্টৰ কাৰণে খুব সম্ভাৱনাময় পৰিৱেশ, আহিব, ভাল পাব। শেষত আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ইমান সময় আপোনালোকে ভিডিঅ'টোৰ লগত থাকিলে, মোৰ লগত থাকিলে।